নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। অসমলৈ আহিছিলে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে অসমত উপস্থিত হৈছিলে। অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে অসমৰ জনসাধাৰণক গেৰাণ্টি দিছে যে যদিহে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হয় 2026 চনত তেন্তে আগন্তুক 100 দিনৰ ভিতৰত জুবিন দাক ন্যায় প্ৰদান কৰিব বুলি ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ ৰাইজক। এতিয়া বিজেপিৰ ফালৰ পৰা ইয়াৰ বিৰোধিতা কৰা আমি দেখিবলৈ পাইছোঁ। বিজেপিয়ে কৈছে যে ৰাহুল গান্ধী চিফ জাষ্টিচ নেকি, 100 দিনৰ ভিতৰত যে ন্যায় দিব ন্যায়ালয়ে। গতিকে ৰাহুল গান্ধীয়ে কেনেকৈ ন্যায় দিব, ৰাহুল গান্ধীয়ে কিয় এনে কথা ক'ব বুলি বিৰোধিতা কৰিছে, মানে বিজেপি পাৰ্টিয়ে বিৰোধিতা কৰিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আগন্তুক নিৰ্বাচনত কাক ভোট দিব? মানে ৰাইজৰ দলক ভোট দিব নে কংগ্ৰেছক দিব নে বিজেপিক দিব নে কাক ভোট দিব? একদম খোলাকৈ আজি কমেণ্ট ছেকশ্যনত লিখি থৈ যাওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিল সন্ধিয়া 5 বজালৈকে আমাৰ অসমক ড্ৰাই ডে ঘোষণা কৰা হৈছে। অৰ্থাৎ আপোনালোকে 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈকে আমাৰ অসমৰ ক'তোৱে মদ বিচাৰি নাপাব। আপোনালোকে যদি মদ খায় তেন্তে আগতীয়াকৈ মদৰ যোগাৰ কৰি ৰাখিব। দুদিন কিন্তু আপোনালোকে সম্পূৰ্ণৰূপে মদ খাবলৈ নাপাব, প্ৰব্লেম হ'ব। গতিকে আপোনালোকে যদি মদ খাই ভাল পায় তেন্তে মদৰ যাৰ যোগাৰ আগতীয়াকৈ কৰি ৰাখিব নিজৰ ঘৰতে, বিক্ৰী কৰিবলৈ নহয়, নিজৰ ঘৰতে নিজে এপেক মাৰিবৰ কাৰণে। নহ'লে আপোনালোকে 7 তাৰিখৰ পৰা 9 তাৰিখলৈ এটুপিও মদ নাপাব অসমত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মেঘালয়ৰ পৰা। মেঘালয় চৰকাৰে এতিয়া ষ্টাৰ লিংকৰ সৈতে চুক্তিবদ্ধ হৈছে বুলি খবৰ ওলাই পৰিছে। আৰু মেঘালয় হৈছে আমাৰ ভাৰতৰ ভিতৰতে তৃতীয়খন ৰাজ্য যিখন ৰাজ্যই নেকি ষ্টাৰ লিংকৰ সৈতে চুক্তিবদ্ধ হৈছে। এতিয়া মেঘালয়ে ষ্টাৰ লিংকৰ জৰিয়তে ইণ্টাৰনেট লাভ কৰিব বুলি জনাইছে। এতিয়া মেঘালয়ে উপগ্ৰহৰ জৰিয়তে, কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সেৱা লাভ কৰিব। আমি বৰ্তমান সময়ত ইণ্টাৰনেট পাওঁ টাৱাৰৰ জৰিয়তে। এই যে য'তে ত'তে টাৱাৰবিলাক বহাই থোৱা আছে, সেই টাৱাৰবিলাকে আমাক ইণ্টাৰনেট প্ৰভাইড কৰে, যাৰ কাৰণে নেকি বতাহ ধুমুহা আহিলে বা টাৱাৰৰ পৰা বেছি দূৰত থাকিলে আমি ভাল ইণ্টাৰনেট লাভ নকৰোঁ। কিন্তু আমাৰ ঘৰত লাগি থকা টিভিখনে ইণ্টাৰনেট পায় ডাইৰেক্ট ছেটেলাইটৰ পৰা, যাৰ কাৰণে নেকি বতাহ হওক ধুমুহা হওক যিয়ে নহওক কিয় আমি স্পষ্ট ফুল HD টিভি চাই থাকিব পাৰোঁ। তো ঠিক একেই টেকন'লজি ব্যৱহাৰ কৰিছে ষ্টাৰলিংক নামৰ এটা কোম্পানীয়ে। ষ্টাৰলিংক নামৰ কোম্পানীটোৱে ডাইৰেক্টলি ছেটেলাইটৰ জৰিয়তে মানুহৰ মোবাইললৈ ইণ্টাৰনেট প্ৰদান কৰে। আৰু সেই কোম্পানীটোৰ সৈতে এতিয়া পাৰ্টনাৰশ্বিপ কৰিছে মেঘালয়ে, যাতে মেঘালয়ে বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট লাভ কৰে। কাৰণ মেঘালয়খন গোটেইখন পাহাৰ নহয় জানো, তো পাহাৰত ইণ্টাৰনেট বৰ ভালকৈ নাপায়। তো তাৰ কাৰণে ষ্টাৰলিংকৰ সৈতে এগ্ৰিমেণ্ট কৰিছে যাতে মেঘালয়খনে পুৰা সুন্দৰকৈ ইণ্টাৰনেট লাভ কৰি থাকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নিৰ্বাচনী বতৰৰ মাজতে খবৰ ওলাই পৰিছে যোৰহাটৰ এজন যুৱকৰ মৃত্যু হয়। খবৰ লোৱা অনুসৰি যোৰহাটৰ এজন যুৱকে নিশাৰ ভাগত প্ৰেমিকক লগ কৰিবলৈ গৈছিলে। লগ কৰিবলৈ যাওঁতে যুৱকজন ধৰা পৰিলে আৰু যাৰ ফলত নেকি যুৱকজনক ধৰি বান্ধি মাৰ ধৰ কৰিলে। ফলশ্ৰুতিত যুৱকজনৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি নিশা ৰাজ্যত অতি ভয়াৱহ কাণ্ড হৈছে। প্ৰেমিকাক লগ কৰিবলৈ অহা যুৱকৰ প্ৰাণ ল'লে একাংশই। আৰক্ষীৰ জালত বলিন দাস, শিৱৰাম দাস, দীপক দাস, মুনীন্দ্ৰ দাস, তপন দাস, জোনালী দাস আৰু ফাগুনী দাস নামৰ এই কেইজন ব্যক্তিক আৰক্ষীৰে গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে। কিয়নো যোৰহাটৰ শিৱ চৌহান নামৰ এজন যুৱকক এই কেইজনে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মানে নিশাৰ ভাগত প্ৰেমিকক লগ কৰিবলৈ আহিছিলে আৰু প্ৰেমিকক লগ কৰিবলৈ আহোঁতেই এওঁলোকে মানে তেখেতক ধৰি বান্ধি হত্যা কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসম গণ পৰিষদে এতিয়া জুবিন গাৰ্গৰ বাবে সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি আগবঢ়াইছে অসমৰ ৰাইজক। অসম গণ পৰিষদে কৈছে যে জুবিন গাৰ্গৰ নামেৰে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু এটা বিশাল অত্যাধুনিক সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলাৰ গুৰুত্ব প্ৰদান কৰিব অসম গণ পৰিষদে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসমৰ স্বাভিমান প্ৰতিফলিত হোৱাকৈ নিৰ্মাণ কৰিব এক বিশেষ একদম ডাঙৰকৈ সজাই পৰাই তুলিব বুলি অসম গণ পৰিষদৰ তৰফৰ পৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে জনাইছে। তো জুবিন ক্ষেত্ৰ ইতিমধ্যে বিশালকৈ হ'ব লাগিছে।
বিজেপিয়ে যদি কসমছে কৈছো নিৰ্বাচনৰ পূৰ্বে যদি জুবিন ক্ষেত্ৰ যদি বিশালকৈ মানে চকুত লগাকৈ যদি নিৰ্মাণ কৰি দিলে হেতেন তেনেহলে মই ভাবো যে প্ৰায় 50% বিজেপিয়ে মানে এনেই ভোট পাই গলেতেন নৱপ্ৰজন্মই বিজেপিক সঁচাকৈ ভোট দি দিলেতেন যদি জুবিনদাৰ হৈ মানে বিজেপি ভালদৰে কাম বন কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ৰূপজ্যোতি কুৰ্মী যেতিয়া নেকি কংগ্ৰেছত আছিলে কংগ্ৰেছৰ দিনত থাকোতে হেনো তেখেতে বহুতেই বোলে অনিয়ম কৰিছে হেয়াই নহয় তেখেতৰ ওপৰত ইমানেই মানে অভিযোগ উত্থাপিত হৈছে যে তেখেতে হেনো বিধায়ক পুঁজিৰ অপব্যৱহাৰ কৰিছে কাৰণ ৰূপজ্যোতি কুৰ্মী তথা তেখেতৰ পৰিয়াল বহু দিনৰে পৰা মৰিয়নি সমষ্টিত তেখেত লোকে বিধায়ক হৈ আহিছে তেখেতৰ ফেমিলি বিধায়ক হৈ আহিছে গতিকে তেখেতৰ ওপৰত ঢেৰ অভিযোগ উত্থাপিত হৈছে যে তেখেতে হেনো বিধায়ক পুঁজিৰ বোলে অপব্যৱহাৰ কৰিছিল এনেকৈ খবৰ লাই পৰিছে এটা স্থানত দুবাৰকৈ ধন আবণ্টন হৈছে আৰু সেই স্থানটোত এছপৰাও বোলে ইটা নপৰিলে খবৰ লোৱা অনুসৰি দুবাৰকৈ ধন আবণ্টন হোৱা ৰতনপুৰত নপৰিল বোলে এছটাও হিল এনেকুৱা ধৰণৰ বহুতো তেখেতৰ কামৰ নমুনা আছে মানে ৰূপজ্যোতি কুৰ্মীৰ এনেকুৱা ধৰণৰ বহুতো কামৰ নমুনা আছে যাৰ বাবে নেকি আপোনাৰ জ্ঞানশ্ৰীয়ে এতিয়া ভিডিঅ' বনোৱাৰ কাৰণে ৰূপজ্যোতিৰ খং উঠিছে ন ৰূপজ্যোতি ডাঙৰীয়াই যাৰ কাৰণে গুণ্ডা লগাই মানে জ্ঞানশ্ৰীক খেদিব বিচাৰিছিলে কিন্তু ৰাইজে যদি ইয়াৰ পাছতো বুজি নাপায় ন তেনেহলে কি বুজিব মৰিয়নিৰ ৰাস্তা যদি চাবলৈ যায় হাই ৰাম কি অৱস্থা কৰি ৰাখিছে কৈছো নহয় তাতকে কংগ্ৰেছৰ কোনোবা এজন বিধায়কৰ মানে সমষ্টিৰ ৰাস্তা পদূলিয়ে ভাল মৰিয়নিৰ ৰাস্তাতকৈ গতিকে ৰাইজে বুজিবৰ হল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 9 এপ্ৰিলৰ পৰা 29 এপ্ৰিল পৰ্যন্ত অসমত কোনো নিউজ চেনেলে এক্সিট পোল দাঙি ধৰিব নোৱাৰিব মানে যিমান বিলাক নেকি আপোনাৰ নিউজ চেনেল আছে তেওঁলোকে এক্সিট পোল উলিয়া আৰম্ভ কৰি দিয়ে যে কোনে জিকিব কোট কিমান আসন লাভ কৰিব কোনে কেইখন আসন লাভ কৰিব তেওঁলোকে এক্সিট পোল উলোৱা আৰম্ভ কৰি দিয়ে তো নিৰ্বাচনৰ কথা ঘোষণা নোহোৱাৰ আগতেই বহুতো এক্সিট পোল ওলাইছে য'ত নেকি আমি দেখিবলৈ পাইছো কংগ্ৰেছে বহুমতেৰে তেওঁলোকে জয়লাভ কৰিছে ঠিক তেনেকৈ সেই এক্সিট পোলসমূহ তেওঁলোকে আকৌ উলিয়াব আকৌ ঘোষণা কৰিব নিৰ্বাচনৰ পাছতে তো সেই কাৰণে নিৰ্বাচন আয়োগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা 9 পৰা 29 এপ্ৰিল পৰ্যন্ত কোনো নিউজ চেনেলে বা কোনো এজেন্সিয়ে এক্সিট পোল উলিয়াব নোৱাৰিব এক্সিট পোল উলিওৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এটা কিয় কৰিছে সেই সম্পৰ্কত নাজানো কিন্তু কোনো নিউজ চেনেলে এক্সিট পোল উলিয়াব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি বহু দিনৰ অন্তত ছাত্ৰ সন্থা তৰফৰ পৰা অসমত হৈ থকা মূল্য বৃদ্ধিৰ ওপৰত কেন্দ্ৰ চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে হয়তো দেখিবলৈ পাইছে যে গেছৰ পৰা আৰম্ভ কৰি পেট্ৰলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো খাদ্য বস্তুৰে দাম বৃদ্ধি পাইছে কিন্তু সেই সময়ত জাতীয় দল সংগঠনসমূহ সম্পূৰ্ণ নিমাত তেওঁলোকে এটা মাত মতা নাই কিন্তু যেতিয়া নেকি গৌৰৱ গগৈ প্ৰসংগ ওলাইছিলে তেখেত পাকিস্তানী বুলি তেওঁলোকে মাত মাতিছিলে বিভিন্ন যেতিয়া নেকি প্ৰসংগ ওলাই তেওঁলোকে মাতে কিন্তু যিবিলাক জেনুইন প্ৰসংগ তেওঁলোকে তাত মাত নেমাতে তেওঁলোক তাত পুৰা নিমাত হৈ থাকে কিন্তু এতিয়া ছাত্ৰ সন্থা তৰফৰ পৰা মাত মতা দেখিবলৈ পোৱা গৈছে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ অসমত বস্তুৰ যি নেকি বৰ্ধিত দাম সেই দাম কন্ট্ৰোল কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু কেন্দ্ৰ চৰকাৰক সকীয়াই দিছে যে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা যি সিদ্ধান্ত লোৱা হৈছে মূল্য বৃদ্ধিৰ ওপৰত সেই সিদ্ধান্ত বাতিল কৰিব লাগিব এটা দেখা যাওক কেন্দ্ৰ চৰকাৰে বাতিল কৰে নে নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচনী ইস্তাহাৰ দাঙি ধৰিছে মুকলি কৰিছে কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকৰ 26ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি তো কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ কি তো তেওঁলোকে কৈছে এক নম্বৰতে ৰাজ্যৰ আৰ্থিক অৱস্থাৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ আৰু দুৰ্নীতি বিৰোধী আয়োগ গঠন কৰা হ'ব স্বচ্ছ ভূমি অভিলেখ ৰাজহ আৰু আহৰণ প্ৰণালী তেওঁলোকে গঢ়ি তুলিব স্থানীয় লোকৰ বাবে চাকৰি আৰু ঠিকা অগ্ৰাধিকাৰ দিব বুলি জনাইছে এই যে আমাৰ অসমত হোৱা চাকৰিবিলাক বা ঠিকাবিলাক এই বনিয়াবিলাকে পায় তো সেই বনিয়াৰ পৰিৱৰ্তে স্থানীয় লোকে পাব বুলি তেওঁলোকে কৈছে প্ৰাথমিকতাৰ ভিত্তিত বান সাহায্য আৰু গৰাখহনীয়া প্ৰতিৰোধমূলক কাম আৰম্ভ কৰিব মাজুলীৰ বৰ্তমান গৰাখহনীয়া ৰোধৰ প্ৰয়োজন আছে কিন্তু মাজুলীৰ ওপৰত সেই কাম কৰা নাই তো হেয়া গুৰুত্ব দিব কংগ্ৰেছে চিকিৎসালয় আৰু বিদ্যালয় খালি পদসমূহ পূৰণৰ বাবে ক্ষিপ্ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব চিকিৎসালয়ৰ কথা নকওঁ বাৰু কিন্তু বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয়সমূহৰ খালি হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ বহুত দৰকাৰ আছে নহলে কিন্তু
আমাৰ অসমৰ ভৱিষ্যত একদম অধপতনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক চিনি পায় নে কমেন্ট সেকশনত জনাব আমাৰ অসমলৈ আহি গৈছে বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ তেখেতেই মুকলি কৰিছে এতিয়া নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ তেখেতৰ যিজন নেকি হাজবেণ্ড তেখেত হৈছে এজন বিজনেছমেন তেখেত এজন লগতে ৰাজনৈতিক বিদু তো তেখেতে এতিয়া বিজেপি পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে তেখেতে কৈছে যে ভোট চুৰিৰে জয় লাভ কৰিছিলে অন্ধ্ৰ প্ৰদেশত এনডিএ পাৰ্টিয়ে ভোট চুৰিৰ অন্ধ্ৰ প্ৰদেশত প্ৰায় 146 খন আসনত জিকিছিল এনডিএ অন্ধ্ৰ প্ৰদেশত মাছনিশা এনডিএৰ পক্ষ হৈছিল ভুৱা ভোটদান ৰাতি 12 বজাৰ পৰা 2 বজালৈ অতিৰিক্ত 4% ভোটদান হৈছিল অন্ধ্ৰ প্ৰদেশত নিৰ্মলা সীতাৰামনৰ স্বামীয়ে এই দাবী কৰিছে মাজৰাতি অতিৰিক্ত 17 লাখ ভোট দি মানে অন্ধ্ৰ দখল কৰিছিল এনডিএ পাৰ্টিয়ে মানে বিজেপি চৰকাৰ গঠন কৰিছিল বা এনডিএ চৰকাৰ গঠন কৰিছিল 17 লাখ ভুৱা ভোটৰ তথ্য দাঙি ধৰিছে নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ স্বামীয়ে ভাবক আপোনালোকে তো এইবোৰ হসা বুলিয়ে ভাবিম নে মিছা বুলিয়ে ভাবিম এই বাতৰিবিলাক প্ৰচাৰ কৰিমে নে নকৰিমে ভয় লাগে আজিকালি মানে আজিকালি আপুনি মুখ খুলি কথা ক'ব নোৱাৰে তো মুখত টেপ মাৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে টেপ মৰাৰ কথা কৈছিলোহে খবৰ ওলাই পৰিছে ৰাঘৱ চদ্দা হয়তো এতিয়া বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে তেনে সময়তে যোৱাকালি আকৌ নীতিন গাডকাৰী দেৱে কৈছে যে ৰাঘৱ চদ্দাই ৰাইজৰ কাৰণে যেনে ধৰণে মাত মাতি আছে ৰাঘৱ চদ্দা বিজেপিত থকাটো উচিত আম আদমি পাৰ্টিত নহয় এতিয়া ৰাঘৱ চদ্দাই আমি কিছু দিনৰ পৰা দেখি আহিছো যে মধ্যবিত্ত মানুহবিলাকৰ কাৰণে মাতি আহিছে যেনে তেখেতে 10 টকাতে এয়াৰপৰ্টত চাহ পোৱাৰ ব্যৱস্থা কৰিছে দ্বিতীয়তে আমাৰ ভাৰতবৰ্ষত যিবিলাক টেলিকম কোম্পানী আছে টেলিকম কোম্পানীবিলাকক নাকি লগাইছে তেনেকুৱা ধেৰ তেখেতে মানে মধ্যবিত্ত মানুহৰ কাৰণে কাম কৰিছে ৰিসেন্টলি তেখেত কিন্তু বিজেপিৰ মানুহ নহয় আকৌ আম আদমিৰ পাৰ্টি এটা খবৰ ওলাই পৰিছে ৰাঘৱ চদ্দা হেনো আম আদমি পাৰ্টি পৰিত্যাগ কৰি বিজেপিত যোগদান কৰিব পাৰে নীতিন গাডকাৰী দেৱেতো কৈয়ে দিলে যে ৰাঘৱ চদ্দাৰ নিচিনা মানুহক বিজেপিত দৰকাৰ আম আদমি পাৰ্টিত নহয় মানে কি হ'ব নাজানো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হিন্দীত এষাৰ কথা আছে যে যো দিখতা হে ওহি বিকতা হে মানে ইয়াৰ অৰ্থটো কি বাৰু আপোনালোকে যিটো বস্তু প্ৰত্যেক দিনে আপোনাৰ চকুৰ সন্মুখত দেখা পাই থাকিব সেই বস্তুটোহে আপোনাৰ চিনাকি যেন লাগিব যদি এটা বেয়া বস্তুকো আপোনাৰ সন্মুখত মই আপোনাক নিটো দেখাই থাকো ন আপোনাৰ ভাল লগা হৈ পৰিব কিন্তু ভাল বস্তুটাকো যদি আপোনাক মই বহু দিনৰ মূৰত দেখাও আপুনি এবাৰ হলো সন্দেহৰ চকুৰে চাব যি হসাকৈয়ে ভাল নে ঠিক তেনেকুৱাই কাম কৰে এডভাৰটাইজমেন্টবোৰে আপুনি চাবচোন টিভিত আমি যিবিলাক এডভাৰটাইজ দেখা পাই থাকো টিভিত দেখি থকা বস্তুবিলাকে আমি সচৰাচৰ বজাৰৰ পৰা ক্ৰয় কৰি আনো যিটো বস্তু নেকি টিভিত এডভাৰটাইজমেন্ট নেদেখো আমি ভাবো এইটো 2 নম্বৰী মাল এইটোৰ কাম নাই আমি নিকিনো হয় নহয় আপোনালোকে একদম কমেন্ট সেকশনত জনাওকচোন আৰু সেই বস্তুটোকে আজিকালি মানে অনুসৰণ কৰিছে পলিটিক্যাল পাৰ্টি সমূহে যাৰ কাৰণে কি পলিটিক্যাল পাৰ্টি সমূহে আজিকালি দৈনিক তেওঁলোকে নিজৰ প্ৰচাৰ চলায় বিজেপিয়ে প্ৰত্যেক দিনে 1 কোটিতকৈও অধিক টকা দৈনিক প্ৰচাৰত খৰচা কৰে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি বিজ্ঞাপনৰ নামত 11 বছৰে মোদী চৰকাৰে প্ৰায় 5987 কোটি টকা খৰচা কৰিছে অৰ্থাৎ দৈনিক প্ৰায় 1.5 কোটি টকা তেখেতলোকে এডভাৰটাইজমেন্টৰ নামতেই খৰচা কৰিছে দৈনিক 1.5 কোটি টকা মানে কথাটো হ'ল এনেকুৱা কিবা বেয়া বস্তু এটাকো প্ৰমোট কৰি সেল কৰাব পাৰি মানুহৰ মুখত দেখাই থাকিব লাগে বস সেল হৈ যাব সেইকাৰণে কয় যে যো দিখতা হে ওহি বিকতা হে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনৰ বতৰত আপোনাৰ ওচৰে পাজৰে কোনোবা দলীয় মানে কৰ্মীয়ে ভোট ক্ৰয় কৰাৰ চেষ্টা কৰিব পাৰে নিৰ্বাচনৰ প্ৰাকখনত বিভিন্ন ধৰণৰ খুৰা বিতৰণ কৰা পইচা বিতৰণ কৰা এনেকুৱা কাম কাজবিলাক চলি থাকিব পাৰে কিন্তু এইবিলাক সম্পূৰ্ণৰূপে ইলিগেল তো আপোনালোকে যদি দেখা পায় কেনেবাকৈ তেনেহলে ডাইৰেক্টলি আপোনালোকে কমপ্লেইন কৰি দিব সি ভিজিল নামৰ এটা এপ্লিকেশন আছে যেটো আপোনালোকে প্লে ষ্টৰত লাভ কৰিব তাত আপোনালোকে কমপ্লেইন কৰিব পাৰিব গতিকে আপোনালোকে কমপ্লেইন কৰিবলৈ নাপাহৰিব কিন্তু আপোনালোকৰ তাত যদি কোনোবাই পইচা বিতৰণ কৰি থাকে কোনোবাই যদি মদ বিতৰণ কৰি থাকে এইবিলাকৰ ওপৰত কমপ্লেইন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে জয়ন্ত খাউণ্ডৰ ওপৰত তো জয়ন্ত খাউণ্ড যেতিয়ালৈকে অগপত আছিল তেতিয়ালৈকে তেখেতৰ বৰ বিশেষ বদনাম ওলোৱা নাছিলে যেতিয়া নেকি তেখেতত কংগ্ৰেছত যোগদান কৰিলে তাৰ পাছত এতিয়া তেখেতৰ ইটোৰ পাছত হেতু বদনাম ওলোৱা ষ্টাৰ্ট হৈ গৈছে
তো খবৰ ওলোৱা অনুসৰি প্ৰাগ নিউজত খবৰ প্ৰকাশিত পাইছে যে তেখেতে 2022 চনত MLA নোহোৱা স্বত্তেও JJMৰ প্ৰায় 30টা ঠিকা লাভ কৰিছিলে কাকপথাৰত প্ৰায় 15টা ঠিকা প্ৰথমে লাভ কৰিছিলে যাৰ কাৰণে নেকি প্ৰায় 16,91,95,95,000 টকাৰ আবণ্টন লাভ কৰিছিলে বোলে জয়ন্ত খাউণ্ডে মানে তেখেত তেতিয়ালৈকে ইণ্ডিয়া মিত্ৰজোঁটৰ আছিলে ইণ্ডিয়া মিত্ৰজোঁটৰ হোৱাৰ কাৰণে তেখেতে MLA নোহোৱাৰ পাছতো JJMৰ ঠিকা পাইছিলে প্ৰায় 15-16 কোটি টকাৰ এতিয়া যেতিয়া নেকি তেখেত ধৰি লওক কংগ্ৰেছত যোগদান কৰিলে তাৰ পাছত তেখেতৰ এই বস্তুবিলাকক স্কেম ৰূপে পৰিগণিত কৰিছে বাহ কি বাত হে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে হিমাচল প্ৰদেশৰ পৰা হিমাচল প্ৰদেশৰ চৰকাৰে বিধানসভাত বৰ ডাঙৰ এটা প্ৰস্তাৱ আগবঢ়াইছে আৰু বিধানসভাই যদি সেই প্ৰস্তাৱটো পাছ কৰি দিয়ে তেনেহলে হিমাচল প্ৰদেশত বৰ আচৰিত নিয়ম এটা লাগু হৈ পৰিব হিমাচল প্ৰদেশত মানে কি কৈছে আৰু হিমাচল প্ৰদেশৰ চৰকাৰে বিধানসভাত দাখিল কৰা প্ৰস্তাৱটো হৈছে কি যে দল বাগৰা বিধায়কক অযোগ্য ঘোষণা কৰিব লাগে আৰু লগতে বিধায়কৰ পেনশনৰ পৰাও বঞ্চিত কৰিব লাগে বিধায়কসকলক এতিয়া বিধায়কবিলাকে কি 5 বছৰৰ কাৰ্যকাল তাৰ পাছত পেনশন হয় না কিন্তু তেওঁলোকে দল বাগৰি থাকে আজিকালি ইলেকশ্যন হৈ থকা নাই IPL খেলৰ নিচিনা হৈছে মুঠতে সিট দখল কৰিব লাগে ব্ৰেণ্ড ভ্যালু বৃদ্ধি কৰিব লাগে টকা ইনকাম কৰিব লাগে এনেকুৱাই হৈছে কি হয় না কওকচোন বাৰু তো সেই কাৰণে হিমাচল প্ৰদেশৰ চৰকাৰে এটা প্ৰস্তাৱ আগবঢ়াইছে যাতে যিসকলে দল বাগৰিব তেওঁলোকৰ পেনশন কটা হ'ব আৰু লগতে অযোগ্য প্ৰাৰ্থী বুলি ঘোষণা কৰা হ'ব কেনেকুৱা হ'ব আমাৰ অসমত এই নিয়মটো কৰি দিলে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰত মই আপোনালোকক কৈছিলো যে ইৰানৰ যিমান বিলাক মানুহে নেকি Amazon বা Microsoft এইবিলাকত কাম কৰে তেওঁলোকক চাকৰি এৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে আৰু এতিয়া খবৰ লৈ পৰিছে ইৰানে Amazonৰ এটা ডাটা চেণ্টাৰত বুলে বম দি উৰাই দিলে তাৰ পাছতে এতিয়া মেটা Microsoft Apple Intel Tesla IBM এইবিলাকো উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে কৈছে এইবিলাকো আমি উৰুৱাই দিম বেছি দিগদাৰ কৰি থাকিলে কাৰণ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সময়ত ইৰানৰ বিৰুদ্ধে যি অভিযান চলিছিলে সেই অভিযানত এইবিলাক কোম্পানীয়ে মানে অংশগ্ৰহণ কৰিছিলে বা সাপোৰ্ট কৰিছিলে যাৰ কাৰণে ইৰানৰ এতিয়া খং বাপেকে Amazonৰ ডাটা চেণ্টাৰে উৰাই দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নীতিন গাডকাৰীদেৱ অসমলৈ আহিছিল নীতিন গাডকাৰীদেৱে কৈছে আগন্তুক 3 বছৰত আমাৰ অসমৰ ৰাস্তা হেনো আমেৰিকাৰ নিচিনা কৰা হ'ব মই কম যে অসমৰ ৰাস্তা আমেৰিকাৰ নিচিনা নহয় অকনমান উন্নত কৰি দিলে হ'ল যাতে ৰাস্তাসমূহ কিছুদিন তিস্তে ঠিক আছে ৰাস্তাসমূহৰ কোৱালিটি অকনমান ইমপ্ৰুভ কৰক যাতে ৰাস্তাটো এটলিষ্ট 5 বছৰ মানে একদম খুব সুন্দৰভাৱে চলি যায় এবছৰ 2 বছৰ চলাৰ পাছতে আগৰ নিচিনা মানে গাতগুট যাতে নহওক তেনেকৈ ব্যৱস্থা কৰক ঠিক আছে কেৱল মেইন ৰাস্তাবিলাক বনালে নহব গাঁৱৰ ভিতৰে থকা ৰাস্তাবিলাকো বনাব লাগিব গতিকে দেখা যাওক নীতিন গাডকাৰীৰ বলে হেতুই অনুৰোধ আৰু আমেৰিকাৰ নিচিনা এনেও কৰিব নোৱাৰে দিল্লীতে এতিয়ালৈকে হোৱা নাই মুম্বাইতে হোৱা নাই আমাৰ অসমখন পাছৰ কথা কিন্তু অসমৰ ৰাস্তাবিলাক অকমান ঠিক কৰক টোল গেটবিলাক উঠাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসম গণ পৰিষদৰ ওপৰত অসম গণ পৰিষদেও আপোনালোকৰ বাবে প্ৰতিশ্ৰুতি পত্ৰ মুকলি কৰিলে অসম গণ পৰিষদে কৈছে তেওঁলোকে প্ৰায় 18টাকৈ প্ৰতিশ্ৰুতি আগবঢ়াইছে তেওঁলোকে কৈছে সুৰক্ষিত সমৃদ্ধিশালী আৰু বিকশিত অসমৰ প্ৰতিশ্ৰুতি দিছে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছে অসম গণ পৰিষদে খিলঞ্জীয়া লোকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে অসম গণ পৰিষদে জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ যুৱক যুৱতী চৰকাৰী বেচৰকাৰী খণ্ডত নিয়োগৰ প্ৰতিশ্ৰুতি দিছে কৃষি খণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ বাবে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে হস্ত অনুসূচিত এলেকাৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি তেওঁলোকে আগবঢ়াইছে অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকৰ সৰ্বাংগীন উন্নয়নৰ তেওঁলোকে প্ৰতিশ্ৰুতি আগবঢ়াইছে এয়া হৈছে অসম গণ পৰিষদৰ প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি ইয়াৰ আগতে কলো কংগ্ৰেছৰ প্ৰতিশ্ৰুতি জনালৱে এতিয়া আপোনালোকক অসম গণ পৰিষদৰ প্ৰতিশ্ৰুতিৰ সম্পৰ্কে জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সিল কোম্পানীয়ে বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ দাম অৱশ্যে আমাৰ অসমত সিল কোম্পানীৰ ডিপু বৰ বিশেষ নাই কিন্তু সিল কোম্পানীয়ে এতিয়া পেট্ৰলত বৃদ্ধি কৰিছে 4 টকা 40 পইচা আৰু ডিজেলত বৃদ্ধি কৰিছে 14 টকা 75 পইচা মাই গড
ইমানেই বৃদ্ধি কৰিছে ডিজেলৰ দাম এতিয়া পেট্ৰলতকৈ বেছি হ'বগে আপোনাৰ ডিজেলত বৃদ্ধি কৰিছে প্ৰায় 15 টকা পেট্ৰলত বৃদ্ধি কৰিছে 5 টকা আগতে মানে কি হৈছিল পেট্ৰলৰ দাম বেছি আছিল ডিজেলত কম একদম প্ৰথম কংগ্ৰেছৰ দিনতো ডিজেলত বহুতেই কম পেট্ৰলৰ তুলনাত এতিয়া আকৌ পেট্ৰলৰ তুলনাত ডিজেলৰ দামহে বেছি হ'বগে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকে হয়তো বৰ্তমানৰ মন্ত্ৰী এমএলএ বিধায়ক বিলাকৰ সম্পত্তিৰ কথা গম পাইছে হয়নে নহয় বাৰু তেওঁলোকে যেতিয়া নেকি মনোনয়ন পত্ৰ দাখিল কৰিছে মনোনয়ন পত্ৰৰ সৈতে তেওঁলোকৰ সম্পত্তিৰ তথ্য দাঙি ধৰিছে যিবিলাক নেকি এমএলএ নহয়ও প্ৰথমবাৰৰ কাৰণে এমএলএ টিকেট লাভ কৰিছে সেইবিলাকৰো কোটি টকাৰ সম্পত্তি কিন্তু এনেকুৱা এজন মুখ্যমন্ত্ৰী আছিল যিজন মুখ্যমন্ত্ৰীয়ে 15 বছৰ ৰাজত্ব কৰিও কিন্তু 15 বছৰ ৰাজত্ব কৰিও তেখেতে কোটি টকাৰ সম্পত্তি বনাব নোৱাৰিলে কোন বাৰু সেই মুখ্যমন্ত্ৰীজন কওকচোন সেইজন হৈছে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ খেনো মাত্ৰ 15 বছৰত মাত্ৰ 5 লাখ টকাৰহে সম্পত্তি আছিল আৰু তেখেতৰ পত্নীৰ 13,000 টকাহে বোলে সম্পত্তি আছিল বুলি খবৰ ওলাই পৰিছে ভাবক তেনেহলে আপোনালোকে 15 বছৰত মাত্ৰ 5 লাখ টকাৰ সম্পত্তি আপোনালোকে যদি চাবলৈ যায় তৰুণ গগৈ ডাঙৰীয়াৰ যিটো ঘৰ মানে সেই অট্টালিকা নহয় বৃহৎ ঘৰ নহয় তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেখেতে আবাসিক গৃহ পাইছিলে কিন্তু তেখেতৰ যিটো নিজা ঘৰ হেতু তেনে সৰ্বসাধাৰণ গতিকে আপুনি কেনেকৈ ক'ব কংগ্ৰেছে দুৰ্নীতি কৰিছিলে বুলি ভাবকচোন যদি দুৰ্নীতি কৰিলেহেঁতেন আজি গৌৰৱ গগৈ ইমান ষ্ট্ৰাগল নকৰিলেহেঁতেন গৌৰৱ গগৈৰ নামত হয়তো চাগে 10-12টা কোম্পানী ৰেজিষ্টাৰ 10-12টা নহয় তেখেতৰটো 20-25টা কোম্পানী ৰেজিষ্টাৰ হৈ থাকিব লাগে তেখেতৰ মাকৰ নামত কিমান ডাঙৰ কোম্পানী থাকিব লাগে তাৰ কোনো ঠিক নাই তেখেতৰ পত্নীৰ নামত বিদেশত কোম্পানী থাকিব লাগে কিন্তু নাই এয়ে হৈছে মানে এইবিলাকে কথা কয় না বস্তুবিলাকে কথা কয় কিন্তু আমি বুজি নাপাওঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ বিধানসভা নিৰ্বাচন সমাগত তো বিধানসভা নিৰ্বাচন সমাগত যেহেতু হোম ভোটিং আৰম্ভ হৈ গৈছে আমাৰ অসমত হোম ভোটিং আৰম্ভ হৈ গৈছে মানে যিসকল নেকি 85 বছৰতকৈ ওপৰৰ মানুহ যিসকল শাৰীৰিকভাৱে অক্ষম তেওঁলোকক ঘৰে ঘৰে গৈ ভোট দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু অসমত আৰম্ভ হৈ গৈছে ভোট দিয়া ব্যৱস্থাটো তেওঁলোকক সুধিবগে যদি আপোনালোকৰ তাত কোনোবাই ভোট দিছে যে ভোটটো কাক দিলি তেওঁলোকে কাৰণ প্ৰথম ভোট দিছে ন কেনেকুৱাকৈ আহিছে বেলট পেপাৰখন অৱশ্যে তেওঁলোকে বেলট পেপাৰ দিব আমি ইভিএম মেচিনত দিম দুয়োটা বেলেগ বস্তু আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে মই আপোনালোকক কৈছিলোঁ নহয় বিজেপিয়ে 11টা বছৰত বা প্ৰত্যেক দিনে তেওঁলোকৰ প্ৰচাৰৰ কাৰণে কিমান কোটি কোটি টকা খৰচ কৰে প্ৰত্যেক দিনে প্ৰায় 1.5 কোটি টকা প্ৰচাৰৰ নামত তেওঁলোকে খৰচ কৰে আৰু ইয়াৰ প্ৰমাণ কি চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিদিন অসমলৈ আহিছিলে আমাৰ অসমৰ গোটেই কেইখন বাতৰি কাকততে একেটাই মানে আপোনাৰ এডভাৰটাইজ য'ত নেকি আমি দেখিবলৈ পাইছো যে 1 এপ্ৰিল বুধবাৰৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতে এখন মিটিং আয়োজিত কৰিব তাৰে হৈছে এডভাৰটাইজমেন্ট আমাৰ অসমৰ গোটেই কেইখন পেপাৰতে মাত্ৰ অসমীয়া প্ৰতিদিনক বাদ দি কাৰণ অসমীয়া প্ৰতিদিন হৈছে এক প্ৰকাৰ বিজেপি বিৰোধী বাকি গোটেই কেইখনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এডভাৰটাইজমেন্ট এটা কিমান টকা খৰচ কৰিছে ভাবকচোন আপোনালোকে কেৱল এখন মিটিং পাতিবলৈ আহিব আৰু সেই মিটিংখনৰ কাৰণে এডভাৰটাইজমেন্ট তেওঁলোকে ডেইলি 1.5 কৰোৰ টকা ইনভেষ্ট কৰে এডভাৰটাইজমেন্টৰ নামত আৰু এয়া জ্বলন্ত উদাহৰণ তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ সদায় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম